কৈছা নৱ প্ৰজন্মই ওলাই মাতিব সময়ৰ গীতিহে শুনাৰ সদৃশা মৰাণ জাতিৰ পূৰ্বত আছিল ৰজা পদুচা সম্প্ৰীতিত ৰজা হ'ল মিত্ৰ চুকাফা হাতৰ লগা মানৱ জাতিৰ কথা পাতে পাতে আছে যে আজিও লিখা প্ৰাণে আছে যে আজিও কথা আমি বিল লাচিতৰ দৰে যুঁজিবলৈ যাওঁ বিপিন লগ সুন্দৰ তেনেকৈ নহয় এতিয়া বিল লাচিতৰ দৰে যুঁজিলে নহ'ব অহিংসাৰে যুদ্ধ কৰিব লাগিব নহ'লে গুলি দাগ সেয়া কনকলতা মূলা গাভৰু সজনী নাইডু সেয়া সেইসকল আহি পালেহি সেয়া পালেহি বলা বলা সোনকালে বলা হাজৰিকাৰ গীততো জাগি নুঠিল অসমীয়াৰে মুঠি জাতি অসমীয়াই সংকট কথা ভবা নাই হিংসা ভেদা ভেদেৰি এটি যোৱা নাই গঢ়া নাই একতাৰ ভেটি পিছৰ প্ৰজন্মই দুখিব জেকা তেনে অগণি নজলে নেকা ঘপ কৰি পৰে মনতে ৰব পাৰে কোনে তেনে বেদনা এদিন সংগঠনে কোৱা নাছিলে নে ঋণে কথাবোৰ মনত নপৰেনে আজিৰ অসমীয়াই ভাবিলে পাবনে জাতিৰ মানিব সহায় বৰ ভেটিৰ ওপৰেৰে ধবা কৰিব ব্ৰিটিছ যুগৰ সমস্যা জানো আকৌ নাহিব আজিও যে চেতনা নাই ইতিহাসে দুহাৰে ভুল হয় কিয় বাৰু এবাৰ জাতি ধ্বংস হ'লে সৃষ্টি নহয় আৰু সেয়েহে জাতি হৈ আমি মৰো সেয়েহে জাতি হৈ আমি যুঁজো সেয়েহে জাতিৰ হৈ আমি মৰো আমি নহওঁ মৰণ মত কৈবতাও কুচুতীয়া আহোম কছাৰী কামৰূপীয়া আমি নহওঁ পাৰে বৰণীয়া আমি অসম
মন মুখ